কোনো ধৰণৰ দামী ক্ৰীম নাইবা কোনো ধৰণৰ দামী ফেচিয়েলৰ প্ৰয়োজন নহয়। আপোনালোকে মই দেখুৱাৰ দৰে কেইদিনমান এইখিনি ব্যৱহাৰ কৰি চাওক। আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন 60 বছৰ বয়সতো একেবাৰে কম বয়সীয়াৰ দৰে দেখিব আৰু লগতে স্কিনখন বহুত বগা চাফা উজ্জ্বল আইনাৰ দৰে জিলিকি থাকিব। এই ফেচ পেকটো সকলো বয়সৰ লোকেই ব্যৱহাৰ কৰিব পাৰিব। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনখন বহুত পৰিৱৰ্তন হয়। স্কিনখনত কুচকুচ পৰিবলৈ লয়, স্কিনত বয়সৰ ৰেখা পৰিবলৈ লয় আৰু এইখিনি সম্পূৰ্ণ নেচাৰেল হয়। কিন্তু আমি যদি অলপমান সঠিক যত্ন লওঁ তেনেহ'লে এই সমস্যাসমূহ আমি বহু পৰিমাণে কমাই ৰাখিব পাৰোঁ। স্কিনখন বহুত দিনলৈ আমি ডেকা কৰি ৰাখিব পাৰোঁ। ফেচ পেকটোৰ লগতে মই এটা নাইট ক্ৰীম বনাম আৰু এইখিনি ব্যৱহাৰ কৰাৰ ফলত আমাৰ মুখত হোৱা বয়সৰ ৰেখাখিনি বহু পৰিমাণে ঠিক কৰাত সহায় কৰিব। ইয়াৰ উপৰিও যদি মুখত বিভিন্ন ধৰণৰ ক'লা দাগ পৰিছে, বেছিকৈ ৰ'দত ওলোৱাৰ ফলত মুখত যদি টেনিঙৰ সমস্যা হৈছে নাইবা চকুৰ তলবোৰ যদি ক'লা পৰি গৈছে, এই সকলোবোৰ সমস্যা ঠিক কৰাত এই ফেচ পেকটোৱে বহুত ভাল কাম কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। ফেচ পেকটো বনাবৰ কাৰণে মই প্ৰথমতে এটা আলু ভাল কৰি চাফা কৰি ধুই লৈছোঁ আৰু ইয়াৰ পৰা মই বাকলিটো ভাল কৰি পেলাই লৈছোঁ। আলুটোৰ পৰা বাকলিখিনি গুচোৱা হৈ গৈছে। এতিয়া আলুটো মই অলপমান ভাল কৰি গুড়ি কৰি ল'ম। মই এইখনৰ সহায়েৰে আলুটো গুড়ি কৰি লৈছোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে মিক্সিটো গুড়ি কৰি ল'ব পাৰিব। গোটেই আলুটো মই ইয়াতে লোৱা নাই, মই আধা টুকুৰা আলু লৈছোঁ। যিহেতু আলু বেছিকৈ বনাই ৰাখিলে ক'লা পৰি যাব, গতিকে এই ফেচ পেকটো আপোনালোকে যিদিনাখন বনায় সেইদিনাখনেই ব্যৱহাৰ কৰিব, পিছদিনাখনলৈকে ৰাখি নথ'ব। এতিয়া ইয়াতে মই এটা বিলাহী লৈছোঁ আৰু বিলাহীটোৰ পৰাও মই ইয়াতে হাফ পিচ বিলাহীয়ে ব্যৱহাৰ কৰিম, গোটেই বিলাহীটো মই ইয়াতে নলওঁ। এতিয়া এখন চেকনিৰ সহায়েৰে মই যিখিনি আলু গুড়ি কৰি ৰাখিছিলোঁ তাৰ পৰা মই ৰসখিনি ভাল কৰি উলিয়াই ল'ম আৰু আপোনালোকে যদি চেকনি নলয় তেনেহ'লে আপোনালোকে এখন কটনৰ কাপোৰৰ সহায়েৰেও আলুৰ ৰসখিনি উলিয়াই ল'ব পাৰিব। আলুত এনেকুৱা কিছুমান গুণ থাকে যিয়ে আমাৰ মুখত হোৱা ক'লা দাগসমূহ দূৰ কৰাত সহায় কৰে, স্কিনখন চাফা কৰে আৰু স্কিনলৈ এটা ধুনীয়া গ্ল' আনে। একেদৰে মই বিলাহীটোৰ পৰা ৰসখিনি ভাল কৰি উলিয়াই ল'ম আৰু বিলাহীও আমাৰ মুখত হোৱা বিভিন্ন ধৰণৰ ক'লা দাগসমূহ ঠিক কৰাত সহায় কৰে, স্কিনলৈ এটা ধুনীয়া গ্ল' আনে, স্কিনখন বগা উজ্জ্বল কৰে। আপোনালোকে বিলাহীৰ টুকুৰাটো যদি সুধাকৈও আপোনাৰ স্কিনত ভাল কৰি ঘঁহে তেনেহ'লে আপোনালোকে দেখিব স্কিনখন বহুত ধুনীয়া গ্ল' কৰিব। এতিয়া ইয়াৰ লগত মই প্ৰায় এচামুচমান জোখৰ নেমুৰ ৰস মিলাম আৰু নেমুৱে আমাৰ মুখত হোৱা বিভিন্ন ধৰণৰ দাগসমূহ ঠিক কৰাত সহায় কৰে, লগতে আমাৰ স্কিনখন বহুত ব্ৰাইট কৰে, স্কিনলৈ এটা ধুনীয়া উজ্জ্বলতা আনে আৰু লগতে ই আমাৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰে। আৰু একেবাৰে শেষত মই ইয়াতে এচামুচ বেচন এড কৰিম। আমি সকলোৱে জানো বেচনে আমাৰ মুখত হোৱা ক'লা দাগসমূহ আঁতৰোৱাত সহায় কৰে, মুখলৈ এটা ধুনীয়া গ্ল' আনে, মুখখন চাফা কৰে, বগা কৰে আৰু বহু পুৰণি কালৰ পৰাই বেচনৰ ব্যৱহাৰ হৈ আহিছে। ফেচ পেকটো মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি কিদৰে মুখত লগাব লাগে মই আপোনালোকক দেখাই আছোঁ। ফেচ পেকটো লগোৱাৰ আগতে মুখখন ভাল কৰি চাফা কৰি ধুই ল'ব, কাৰণ যিকোনো ধৰণৰ ফেচ পেক নাইবা ফেচিয়েল লগোৱাৰ আগতে মুখখন যদি চাফা কৰি ধুই লোৱা নহয় তেনেহ'লে ইয়াৰ ভাল ৰিজাল্ট পোৱা নাযায়। মই ভাল কৰি মুখখন ধুই লৈছোঁ। এতিয়া লাহে লাহে মই গোটেই মুখখনতে ভাল কৰি ফেচ পেকটো লগাই ল'ম আৰু আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে মুখৰ লগতে ডিঙিটো ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে, কাৰণ কেতিয়াবা আমাৰ ডিঙিটো অলপমান ক'লা ক'লা পৰি থকা যেন দেখা যায়। যদি আপোনালোকে মুখৰ লগতে ডিঙিটো এইখিনি লগাই লয় তেনেহ'লে মুখে আৰু ডিঙি একেলগে বগা বগা দেখা হ'ব। চকুৰ তলবোৰতো ভাল কৰি লগাই ল'ব আৰু চকুৰ তলবোৰ যদি ক'লা পৰি গৈছে তেনেহ'লে সেই ক'লা দাগবোৰ আঁতৰি যাব। এই ফেচ পেকটোত মই যিকেইবিধ বস্তু মিলাইছোঁ এই গোটেইকেইবিধ বস্তুৱে আমাৰ মুখৰ পৰা ক'লা দাগসমূহ আঁতৰ কৰাত বহুত ভাল কাম কৰে। আপোনাৰ মুখত যদি টেনিঙৰ সমস্যা আছে, আপুনি যদি বেছিকৈ ৰ'দত ওলাই থকাৰ ফলত আপোনাৰ স্কিনখন যদি ক'লা ক'লা দাগ পৰি গৈছে তেনেহ'লে এই ফেচ পেকটো ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ সেই ক'লা ভাৱসমূহ আঁতৰি যাব, মুখলৈ এটা ধুনীয়া গ্ল' আনিব, স্কিনখন উজ্জ্বল কৰিব। ফেচ পেকটো ভাল কৰি লগোৱা হোৱাৰ পিছত এইদৰে দুইখন হাতেৰে খুব লাহে লাহে ঘঁহি ঘঁহি গোটেই মুখখনতে ফেচ পেকটো মই ভাল কৰি মিলাই দিছোঁ। এইদৰে কৰাৰ ফলত কি হ'ব, নোমৰ গুৰিবোৰত ফেচ পেকটো ভাল কৰি সোমাই যাব আৰু ই ভাল কাম কৰিব, লগতে আমাৰ স্কিনখন বহুত গ্ল' কৰিব, স্কিনখন চাফা কৰিব। মোৰ এইখিনি লগোৱা হৈ গৈছে। এতিয়া 15 মিনিট সময় মই এইদৰে শুকাবৰ কাৰণে ৰাখি থ'ম, তাৰপিছত মুখখন ধুই আহিম।
এয়া মই মুখখন ধুই আহিলোঁ আৰু মুখখন ধোৱাৰ পিছত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মুখখন আগতকৈ বহুত বেছি বগা উজ্জ্বল দেখিছে চাফা দেখিছে প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকে দেখিব আপোনালোকৰ মুখখন বহুত বেছি গ্ল' কৰিব আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত 3বাৰকৈ ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই এটা নাইট ক্ৰীম বনাম আৰু নাইট ক্ৰীমটো বনাবৰ কাৰণে মই এচামুচ নাৰিকলৰ তেল লৈছোঁ আৰু লগত মই ইয়াতে আধা চামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিম আৰু এল'ভেৰা জেলটো আপোনালোকে আধা চামুচৰ জাগাত এচামুচো ল'ব পাৰিব আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে এচামুচ বা আধা চামুচ এল'ভেৰা জেল লৈ ল'ব এতিয়া দুইবিধ বস্তু ভালকৈ মিক্স কৰি ল'ব আপোনালোকে এইখিনি যিমান বেছি ভালকৈ মিক্স কৰে ক্ৰীমটো সিমানেই বেছি ভাল হ'ব লগাবলৈ নাৰিকল তেল আপোনালোকে ঠাণ্ডা বা গৰম যিকোনো দিনতে ব্যৱহাৰ কৰিব পাৰে আৰু নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয় নাৰিকল তেলে আমাৰ স্কিনখন সফ্ট কৰিব স্কিনত হোৱা বয়সৰ ৰেখাসমূহ পাতল কৰাত সহায় কৰিব যিসকলৰ স্কিনখন বহুত বেছি ড্ৰাই হয় তেওঁলোকৰ স্কিনৰ পৰা ড্ৰাইনেছটো আঁতৰাই ৰখাত সহায় কৰিব এই নাইট ক্ৰীমটো আপোনালোকে 3-4 দিনৰ কাৰণে একেলগে বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব ক্ৰীমটো মোৰ ৰেডি হৈ গৈছে এতিয়া এইখিনি কেনেকৈ মুখত লগাব লাগে মই আপোনালোকক দেখাই আছোঁ সদায় ৰাতি শোৱাৰ আগতে প্ৰথমতে মুখখন ভাল কৰি সাবুন বা ফেচ ৱাছ যিদৰে আপোনালোকে মুখখন সদায় ধুৱে সেইদৰে ভাল কৰি প্ৰথমতে ধুই ল'ব তাৰ পিছত আপোনালোকে ক্ৰীমটো লৈ গোটেই মুখখনতে ভাল কৰি লগাই ল'ব ক্ৰীমখিনি মুখত লগোৱাৰ পিছত প্ৰায় 2-3 মিনিট সময় মই দেখুৱাৰ দৰে খুব লাহে লাহে ভাল কৰি মাছাজ কৰিব আৰু এইদৰে তলৰ পৰা ওপৰলৈকে লৈ মাছাজ কৰিব এইদৰে সদায় ৰাতি এই ক্ৰীমটো ব্যৱহাৰ কৰিব আৰু ক্ৰীমটো লগোৱা হোৱাৰ পিছত মুখখন ধুই নিদিব ক্ৰীমটো লগাই গোটেই ৰাতিটো মুখখনত ৰাখি থ'ব তাৰ পিছত ৰাতিপুৱা এইখিনি ফেচ ৱাছ কৰি দিব এইদৰে 7 দিন ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন বহুত বেছি গ্ল' কৰিব স্কিনখন আইনাৰ দৰে জিলিকি থাকিব স্কিনখন সফ্ট কৰিব আৰু আপোনালোকৰ মুখত হোৱা বয়সৰ ৰেখাসমূহ লাহে লাহে পাতল হৈ যাব স্কিনখন আপোনাৰ বয়সতকৈ বহুত কম বয়সীয়া দেখা কৰিব মুখত হোৱা কলা দাগসমূহ লাহে লাহে পাতল হৈ আঁতৰি যাব এতিয়া যেহেতু লাহে লাহে ঠাণ্ডা দিন পৰিছে গতিকে আপোনালোকে এইখিনি যদি ষ্ট'ৰ কৰি ৰাখি থৈ বনায় তেন্তে নাৰিকল তেলখিনি গোট মাৰি যাব পাৰে তেতিয়া আপোনালোকে এটা বাটিত অলপমান কুহুমীয়া গৰম পানী ল'ব আৰু আপোনালোকে বনাই ৰখা ক্ৰীমৰ বটলটো সেই গৰম পানীখিনিত সুমিয়াই দিব অলপ সময় আৰু আপোনালোকৰ ক্ৰীমখিনি গলি গলে লগাবলৈ সুবিধা হ'ব মোৰ ক্ৰীমটো লগোৱা হৈ গ'ল আৰু ক্ৰীমটো লগোৱা হোৱাৰ পিছত মুখখন ধুব নালাগে আপোনালোকে আৰু এনেকৈ শুই যাব আৰু ৰাতিপুৱা ফেচ ৱাছ কৰি দিব ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব